বড়োবিলাকৰ বাবে এটা সুসংবাদ দিবলৈ আমি ইয়াত মিডিয়া প্ৰেমীসকলক এটা বিবৃতি দিবৰ কাৰণে নিমন্ত্ৰণ জনাইছোঁ যে আমাৰ কাৰণে ভাল খবৰটো হ'ল যে নৱচৰণীয়া যি জনজাতি নোহোৱা অজনজাতি ব্যক্তিয়ে বড়ো কছাৰী ভুৱা নাম লৈ ট্ৰাইবেল চাৰ্টিফিকেট সংগ্ৰহ কৰি যে 5 বছৰ তেওঁৰ সাংসদ উপভোগ কৰিছিল আৰু লগতে এই কেইমাহমান গ'লে তেওঁ 10 বছৰ হ'ব ধৰি লওক 10 বছৰ তেওঁ সাংসদ হ'ল আমাৰ জনজাতি বেষ্টনী সমষ্টিৰ পৰা সেই গতিকে আমি তেওঁৰ বিৰুদ্ধে জনজাতি সুৰক্ষা মঞ্চৰ তৰফৰ পৰা বহুতবাৰ আমি আইনীভাৱে আমি যুঁজি দিছিলোঁ আইনীভাৱে আমি কোৰ্টত গৈছিলোঁ হাইকোৰ্ট সুপ্ৰিম কোৰ্ট আমি গৈছিলোঁ আমি তেওঁৰ বিৰুদ্ধে কৈছিলোঁ যে নৱচৰণীয়া বড়ো কছাৰী নহয় তেওঁ বড়ো কছাৰীৰ ভুৱা নাম লৈ ট্ৰাইবেল চাৰ্টিফিকেট সংগ্ৰহ কৰিছে এই গতিকে তেওঁ যি লিগেজ ডাটা তেওঁৰ ভূমিৰ যেনেকৈ ৰেকৰ্ড তেওঁৰ দেউতাৰ চাৰ্ভিচ ৰেকৰ্ড আৰু তেওঁৰ স্কুলৰ যিটো এডমিশ্যন ৰেকৰ্ড সেইবিলাকত গোটেইবিলাক আমি কোৰ্টত জমা দি আমি কৈ আহিছিলোঁ যে তেওঁ ক'তো বড়ো কছাৰীৰ লগত সম্পৰ্ক নাই তেওঁ বড়ো কছাৰী নহয় তেওঁ জনজাতি নহয় আৰু চৰণীয়াসকল জনজাতি তালিকাভুক্ত নহয় সেই গতিকে নৱচৰণীয়া ইলিগেলভাৱে আমাৰ জনজাতি সমষ্টিৰ পৰা MP হোৱাটো ইলিগেল তেওঁ MPশ্বিপ কৰ্তন কৰিব লাগে বুলি আমি দাবী কৰি আহিছিলোঁ কোৰ্টত চেলেঞ্জ কৰি আহিছিলোঁ কিন্তু আমাৰ মানে দুৰ্ভাগ্য আমি ফল পোৱা নাছিলোঁ কিন্তু এইবাৰ আমি বহুত মানে যুঁজাৰ পিছত এইবাৰ আমি স্ক্ৰুটিনি কমিটিত যিটো কমপ্লেইন দিছিলোঁ জৱাহৰলাল বসুন্ধৰী ডাঙৰীয়াৰ হৈ স্ক্ৰুটিনি কমিটিয়ে এতিয়া নৱচৰণীয়াক বড়ো কছাৰী নহয় বুলি এতিয়া তদন্ত কৰাৰ পিছত ৰিপৰ্ট দিলে এই গতিকে তেওঁ যে বড়ো কছাৰী নহয় আজি প্ৰমাণ হ'ল আৰু বড়ো কছাৰী নহয় বুলি প্ৰমাণ হোৱাৰ পিছত তেওঁৰ MP যাব তেওঁ MP নাথাকিব আৰু লগতে তেওঁৰ বিৰুদ্ধে এটা ক্ৰিমিনেল কেছ হ'ব আৰু যেতিয়া ক্ৰিমিনেল কেছ হ'ব তেওঁ যে 10 বছৰ তেওঁ মানে ভাৰত চৰকাৰৰ যিটো সুবিধা লৈছিলে তেওঁ বেনিফিট লৈছিলে এই গোটেইবোৰ তেওঁ আকৌ ৰিটাৰ্ণ দিব লাগিব আৰু তেওঁ যদি এইটো দিব নোৱাৰে তেওঁ মানে আইনী প্ৰাৱধান হিচাপে তেওঁ 7 বছৰ জেল যাব লাগিব এই গতিকে আমি তেওঁক যে পানিছমেণ্ট দিব লাগে আমি একগোট হওঁ আমি সব একগোট আছোঁ যে সকলোৱে একগোট মিলি নৱচৰণীয়া যে আমাক ইমান অন্যায় কৰি আছে যে বড়ো নোহোৱাকৈ বড়ো কছাৰীৰ বিৰুদ্ধে মানে ইমান মানে বেয়া কাম কৰি আছে বড়ো বিৰোধী কাম কৰি আছিল এই গতিকে তেওঁ শাস্তি দিব লাগে এই শাস্তি দিয়াৰ কাৰণে আমি সব একগোট হৈ তেওঁ যিমানলৈকে শাস্তি নাপায় আমি সিমানলৈকে যুঁজি যাম আৰু তেওঁ MP ইমিডিয়েটলি পতন হ'ব লাগে আৰু ইয়াৰ কাৰণে ইলেকশ্যন কমিশ্যনক হয়তো স্ক্ৰুটিনি কমিটিয়ে লিখি দিব তেওঁ মানে MPশ্বিপ যাতে পতন হয় আৰু ইলেকশ্যন কমিশ্যনৰ পাৰ্লামেণ্টাৰী জেনেৰেল ছেক্ৰেটাৰী তেওঁকো ৰিপৰ্ট দিব আৰু পাৰ্লামেণ্টাৰী মানে স্পীকাৰ তেওঁকো ৰিপৰ্ট দিব এই গোটেইবোৰ কৰাৰ পিছত তেওঁ MP যাব আৰু MP যোৱাৰ লগে লগে তেওঁ ক্ৰিমিনেল কেছ হ'ল যে অতি সোনকালে গুৱাহাটী হাইকোৰ্টে ডেফিনেটলি এই ষ্টেট লেভেল কমিটি স্ক্ৰুটিনি কমিটিৰ ৰিপৰ্ট বোৰ হোৱাৰ পিছত নিশ্চয় এটা সিদ্ধান্তত উপনীত হ'ব যে নৱকুমাৰ চৰণীয়া কাষ্ট চাৰ্টিফিকেট বাতিল হ'ব লাগে বা বাতিল কৰাৰ ওপৰত কিবা এটা সিদ্ধান্ত নিশ্চয় দিব যেই কোৰ্টত তেওঁৰ চাৰ্টিফিকেট বাতিল হৈ যাব লগে লগে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া ইয়াৰ ওপৰত বিহিত ব্যৱস্থা ল'বই লাগিব আৰু ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই তেওঁৰ লোকসভাৰ মেম্বাৰশ্বিপ যদি কৰ্তন যেতিয়াই কৰিব লগে লগে তাৰ বিৰুদ্ধে নিশ্চয় ক্ৰিমিনেল কেছ আৰম্ভ কৰিবই লাগিব
আৰু তেওঁ যোৱা প্ৰায় 10 বছৰ হ'ল। 10 বছৰ সময়ছোৱাত ভাৰত চৰকাৰৰ তৰফৰ পৰা ইণ্ডিয়ান পাৰ্লিয়ামেণ্টৰ জৰিয়তে বেতন আদি প্ৰমুখ্যে যে লাখ লাখ টকা তেওঁ যে এনজয় কৰিছিল, উপভোগ কৰিছিল, এই টকাসমূহ নিশ্চয় সি ঘূৰাই দিব লাগিব। যদি ঘূৰাই দিব নোৱাৰে তেওঁতো জেল খাবই লাগিব। আইনে যিটো কয় ঠগবাজ কৰাৰ ওপৰত। সদুৰ শেষত মোৰ ক'বলৈ কথাটো হ'ল যে যিসকলে নৱ কুমাৰ চৰণীয়াক কাৰোবাৰ ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হৈ কাষ্ট চাৰ্টিফিকেট ইছ্যু কৰিছিল, কোনো ট্ৰাইবেল সংঘৰ কোনো জিলা কমিটি যাতে অদূৰ ভৱিষ্যতত কাৰোবাৰ ৰাজনৈতিক ষড়যন্ত্ৰৰ দ্বাৰা বলি হৈ যিসকল কোনো পৰ্যায়ৰ শিডিউল ট্ৰাইব জনগোষ্ঠীৰ মানুহ নহয় যাতে কাকো চাৰ্টিফিকেট ইছ্যু কৰা নহয়। আৰু এটা ৰাজনৈতিক ষড়যন্ত্ৰ এতিয়াও চলি আছে যে অসম চৰকাৰে এটা বোলে নিৰ্দেশ জাৰি কৰিছে, যিবিলাকৰ মা দেউতা ট্ৰাইবেলৰ চাৰ্টিফিকেট আগতে পাইছিল সেইবোৰক ভিত্তি কৰি নতুন প্ৰজন্মই বোলে আকৌ চাৰ্টিফিকেট আদায় কৰাৰ ব্যৱস্থা কৰি ল'ব লাগে। ইয়াৰ অৰ্থ হ'ল কি যে ট্ৰাইবেল নোহোৱা জনগোষ্ঠীৰ মানুহবোৰক আকৌ ট্ৰাইবেল চাৰ্টিফিকেট দিয়াৰ যিটো ৰাজনৈতিক ষড়যন্ত্ৰ, অহাতে নোৱাৰিলে বাওহাতেদি কৰাবলৈ গৈ আছে। স্কুলৰ হেডমাষ্টাৰ প্ৰিন্সিপাল বিলাকৰ জৰিয়তে বোলে কাষ্ট চাৰ্টিফিকেট আদায় কৰাৰ ব্যৱস্থা এটা প্ৰক্ৰিয়া, এটা প্ৰচেছ আৰম্ভ হ'ল। 2019 চনৰ 11 জুন তাৰিখত বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চৰ প্ৰেচিডেণ্ট তেখেত জোনামল বসুমতাৰী অসম চৰকাৰৰ অধীনত থকা ষ্টেট লেভেল স্ক্ৰুটিনি কমিটিলৈ এখন ৰিপ্ৰেজেণ্টেশ্যন দিছিল। আৰু সেই ৰিপ্ৰেজেণ্টেশ্যনৰ মুখ্যতম উদ্দেশ্য আছিল বৰ্তমানৰ 5 নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ যে সাংসদ নৱ কুমাৰ চৰণীয়াৰ কাষ্ট চাৰ্টিফিকেটটো বাতিল কৰিব লাগে বুলি তেখেতে অসম চৰকাৰৰ ষ্টেট লেভেল স্ক্ৰুটিনি কমিটিক তেওঁৰ দৰখাস্তৰ জৰিয়তে অনুৰোধ জনাইছিল। আহি এতিয়া সৰ্বমুঠ 4 বছৰ 7 মাহ 1 দিন গ'ল। 4 বছৰ 7 মাহ 1 দিন যোৱাৰ পিছত এই চলিত জানুৱাৰী মাহৰ 12 তাৰিখত অসম চৰকাৰৰ ষ্টেট লেভেল স্ক্ৰুটিনি কমিটি বহু বছৰ স্ক্ৰুটিনি অধ্যয়ন বহু তত্ত্ব পাতি পৰীক্ষা নিৰীক্ষা কৰি চোৱাৰ পিছত প্ৰমাণ পালে যে নৱ কুমাৰ চৰণীয়া কোনো পৰ্যায়ে বড়ো কছাৰী জনগোষ্ঠীৰ মানুহ নহয় আৰু সি কোনো পৰ্যায়ে শিডিউল ট্ৰাইব প্লেইনছ হ'ব নোৱাৰে। অতি পলমকৈ হ'লেও অসম চৰকাৰৰ ষ্টেট লেভেল স্ক্ৰুটিনি কমিটিয়ে যি এটা মন্তব্য বা ষ্টেটমেণ্ট যোৱা জানুৱাৰী মাহৰ 12 তাৰিখত প্ৰকাশ কৰিলে, তাৰ কাৰণে আমি অসম চৰকাৰৰ ষ্টেট লেভেল স্ক্ৰুটিনি কমিটিলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই স্ক্ৰুটিনি কমিটি এইখিনি কাম কৰাৰ অন্তৰালত আমাৰ অসমৰ অনাৰেবল গুৱাহাটী হাইকোৰ্টৰ এটা নিৰ্দেশ আছে। অসমৰ গুৱাহাটী হাইকোৰ্টৰ নিৰ্দেশ মৰ্মেহে অসম চৰকাৰৰ ষ্টেট লেভেল কমিটি এই স্ক্ৰুটিনি